আজিৰ ভিডিঅ'টো বনাইছোঁ জলকীয়া খেতিত কেনেকৈ মই পানী যোগান ধৰোঁ তাৰ ওপৰত। এতিয়া ফাগুন মাহ, বৰষুণটো বহুত দিন হোৱা নাই, দেখিছে খৰাং হৈ আছে বাৰীখন, মাজৰ মাটিবোৰ শুকাই গৈছে। কিন্তু মালচিং পেপাৰ দি থোৱাৰ কাৰণে জলকীয়াৰ পাতিৰ মালচিঙৰ তলডোখৰ কিন্তু তিতি আছে। আৰু মালচিঙৰ তলত মই ড্ৰিপ ইৰিগেশ্যন পাইপ বহুৱাই ৰাখিছোঁ, যাৰ দ্বাৰা মই সপ্তাহৰ মূৰত প্ৰয়োজন হ'লে পানী দিওঁ। যিহেতু মই দুহাৰি ৰুওঁ, মালচিঙৰ তলত দুটা পাৰে দুটা শাৰী জলকীয়া গছ ৰুওঁ, সেই পাইপো মই দুডাল সোমোৱাইছোঁ, কাৰণ প্ৰতিটো গুৰিতে তেতিয়া পাই যায় পানীটো। এডাল কম খৰচতে ল'ব পাৰি পাইপ কিনি, মই অনলাইন আনিছিলোঁ। ইৰিগেশ্যন পাইপ বিভিন্ন প্ৰকাৰৰ আছে। ইয়াতে মেইন পাইপডাল কানেক্ট কৰি দিওঁ, যিডাল টেংকিৰ পৰা আহিছে। এই পাইপডালত 1 ফুটমান দূৰে দূৰে বাট আছে, দেখিছে নহয়? এই বাটকেইটাই দি টোপাল টোপালকৈ পানী ওলাই থাকে। আৰু এইডাল মই যোৱা বছৰে কিনা, 2 বছৰ বা 3 বছৰ ইউজ কৰিব পাৰি। যেনেকৈ মালচিং পেপাৰ এইটো ইউজ কৰিছোঁ মই যোৱা বছৰে অনা। ইপিনো এডাল দিয়া আছে। ইয়াতে মেইন পাইপডাল মই কানেক্ট কৰি দিওঁ, আৰু পানী প্ৰতিজোপা গছৰ গুৰিত পৰি থাকে। খৰালি নহ'লে যথেষ্ট অসুবিধা হয়, বিশেষকৈ মালচিং পেপাৰ দি খেতি কৰিলে। যদি ড্ৰিপ ইৰিগেশ্যন নকৰোঁ তেতিয়াহ'লে পানী দিয়াৰ কোনো উপায় নাই, যিহেতু ঢাকি থোৱা থাকে। আৰু মালচিং পেপাৰ ইউজ কৰাৰ কাৰণটো হৈছে তলখন জেকি থাকে আৰু বনবাত নিৰাময় কৰিবলৈও সহজ, আৰু বিভিন্ন কাৰক আছে, পোক পৰুৱাৰ ক্ষেত্ৰতো সুবিধা হয়। আৰু এটা কথা, যিহেতু মালচিংটো চিলভাৰ কালাৰ হ'ব লাগে ওপৰ ছাইডটো, মই চিলভাৰ কালাৰে ইউজ কৰোঁ, ব্লেক এণ্ড চিলভাৰ, কিন্তু এইটো অলপ ব্লেক, এইটো এটা কাৰণত ব্লেক ব্যৱহাৰ কৰিছোঁ। এনেদৰে প্ৰতিটো শাৰীতে আৰম্ভণিৰ পৰা শেষলৈকে দুডালকৈ পাইপ সোমোৱাই থোৱা আছে। এইবোৰৰ দামো বেছি নহয়। মই আনিছিলোঁ যোৱা বছৰ প্ৰায় 850 মিটাৰ এটা ৰোলত, 2200-2500 টকা কিবা এটা লৈছিলে, এনেকুৱাই 2200 হ'ব ৰেটটো। তো কম খৰচতে কৰিব পাৰি পানী যোগান এইডালৰ সহায়ত। যিহেতু এইখন বাৰী মোৰ টেংকিৰ বাৰীখনৰ পৰা অকণমান দূৰৈত আছে, প্ৰায় 300 মিটাৰমান দূৰত এইখন বাৰী মেইন বাৰীখনৰ পৰা। সেইকাৰণে মই সৰু পাইপ এডালে দিয়ে ইয়াৰ কাৰণে পানীটো লৈ আহোঁ, ইডাল দি লৈ আহোঁ। সেইবোৰ কানেকশ্যন নিজে বনাই লোৱা। এনেকৈ প্ৰতিটো পাতিতে কানেক্ট কৰি দিওঁ। এঘণ্টামানৰ মূৰত অন্য এটা পাতিলে চেঞ্জ কৰি দিওঁ। গোটেইখিনি একেলগে কৰি ল'ব পাৰি, যিহেতু ফ'ৰ্চটো কমি যায় দূৰ হোৱাৰ কাৰণে। সেইকাৰণে মই কমকৈ কৰোঁ, দুটা পাতিত কানেকশ্যন কৰোঁ। জলকীয়া দুটা পাতিৰ মাজত সাঁচি পুলি এলাইনো ৰুইছোঁ, তাৰ কাৰণে মাজতো এডাল পাইপ মেলি থোৱা আছে। আৰু এই ড্ৰিপ ইৰিগেশ্যন পাইপটো ৰাউণ্ডকৈ এনেকুৱা নৰিয়া থাকে, প্ৰায় 850 মিটাৰ পাইপ থাকে এটা ৰোলত। এইটো আধা ব্যৱহাৰ কৰা হ'ল, এইখিনি বাচি যোৱাখিনি। এবিঘা বাৰী এখনত এটা আৰু আধা ৰোল লাগে,
প্ৰায় 1.5টা। ডিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰে পিছে পাতিৰ ইটোৰ পৰা সিটোৰ কিমান দূৰত্ব। মোৰ প্ৰায় 10 ফুট দূৰত ৰোৱা আছে এটা পাতিৰ পৰা ইটো পাতি।